কি সুন্দৰ অভিনয় কৰিবলা তুমি ভাল পোৱা প্ৰতিচ্ছবিখনত, য'ত নেকি আজি পাহৰি যাবলৈ খুবেই অসম্ভৱ হৈ পৰিছে মোৰ বাবে। মিছা প্ৰতিশ্ৰুতি দিছিলি তই মোক, আৰু সেই মিছা প্ৰতিশ্ৰুতিবোৰ সঁচা বুলি ভাবি বহুত ভাল পাই পেলাইছিলোঁ মই তোক। নিজতকৈ বহুত বেছি বিশ্বাস কৰিছিলোঁ, আৰু তাৰ পৰিণাম আজি তই মোক বিশ্বাসঘাতকতা কৰি গলি। কি ভুল আছিল মোৰ? দুখীয়া হৈ জন্ম লোৱাটো ভুল আছিল নে পাগলৰ দৰে তোক ভাল পোৱাটো মোৰ ভুল আছিল? কেনেকৈ পাহৰি যাওঁ মই তোক? হা, কিমান যে সহজে কৈ দিলি মই তোৰ লগত থাকিব নোৱাৰিলো, তই মোক পাহৰি যা বুলি। কেনেকৈ পাহৰি যাওঁ মই তোক? কিয় এবাৰো বুজিবলৈ চেষ্টা নকৰিলি তই মোৰ মনৰ কথাবোৰ? কিয়? যদি এবাৰ বুজিবলৈ চেষ্টা কৰিলি হয় তই মোৰ মনৰ কথা, তাতে মই বহুত সন্তুষ্ট হ'লো হয়। কিমান ভাল পাইছিলোঁ, কত যে কিমান সপোন ৰচিছিলোঁ তোক লৈ, কিন্তু সেই সকলোবোৰ তই ভাঙি চাৰখাৰ কৰি দিলি। আজি এই নিজান ৰাতি নিসংগতাখিনিয়ে মোক বৰ বেয়াকৈ আমনি কৰিছে জান। তোৰ লগত কথা পতা প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো সময়ে আজি মোক বুকুত বৰ বেয়াকৈ হেঁচি ধৰিছে। কেনেকৈ পাহৰি যাওঁ মই তোক? হা, কিয় দিছিলি মিছা প্ৰতিশ্ৰুতিৰ লগতে মিছা সপোন, মিছা আশা? কি ভুল আছিল মোৰ ক? আজি নিজকে শেষ কৰি দিবলৈ মন গৈছে জান, কিন্তু কি কৰিবা? তই মোৰ লগত মিছা ভাল পোৱা অভিনয় কৰিলি সঁচা, কিন্তু মোক ভাল পোৱা মৰমৰ মা দেউতা আজিও যে জীয়াই আছে, তেওঁলোকৰ কাৰণে আজি মই থমকি ৰৈছোঁ। নিজকে শেষ কৰি দিবলৈ মন গৈছে ৰে মোৰ। কিয় বুজি নাপালি তই মোক? কিয়?